Long live! Tribal unity, long live! Long live! Long live! Hey, tribal Zakistan! 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 Hey, tribal Zakistan! Zakistan! Zakipur! Hey, Jolistan! Jolistan! Jolipur! Hey, Jolistan! Jolistan! Jolipur! Assam Sarkar होशियार! होशियार होशियार Assam Sarkar होशियार! होशियार होशियार Matavuşi Sarma होशियार! होशियार होशियार Matavuşi Sarma होशियार! होशियार होशियार Anti-tribal go back! Go back! Go back! Anti-tribal go back! Go back! Go back! Anti-tribal go back! Go back! Go back! Lagan niyay! 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 Lagan niyay! 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 We want justice! 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 We want justice! 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 राष्ट्रपति की भेदभाव नहीं चलेगा! नहीं चलेगा! नहीं चलेगा! राष्ट्रपति की भेदभाव नहीं चलेगा! नहीं चलेगा! नहीं चलेगा! असम सरकार होशियार! होशियार होशियार असम सरकार होशियार! होशियार होशियार एंटी ट्राइबल को बैक! Go back! Go back! एंटी ट्राइबल को बैक! Go back! Go back! होशियार! होशियार होशियार উন্নত এটা জাতি জনগোষ্ঠী তেখেতসকলক যি জনজাতিকৰণ কৰিব খোজাটো আমি বিৰোধ কৰোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে সকলো ট্ৰাইবেল সংগঠনে বিৰোধ কৰিছে আৰু অসম চৰকাৰে ইয়াক সুকীয়া দিব খুজিছে এই মুছলপুৰ বাক্সা জিলাৰ পৰা যাতে এই স্থিতি যে এণ্টি ট্ৰাইবেল স্থিতি যাতে নলওক অসমক যাতে বড়োফা উপেন্দ্ৰনাথে কৈ যোৱা জীয়াই থাকিব দিয়ক আৰু জীয়াই দিয়ক যে লিভ এণ্ড লেট লিভ এই মন্ত্ৰৰে যাতে আমাক বসবাস কৰিব দিয়ে তাৰ মানে সেইটো যাতে আমাক ন্যায় দিয়ে তাৰ কাৰণে আমাৰ প্ৰতিবাদ কৰিছোঁ আমি ট্ৰাইবেলে মাত্ৰ 45 লাখ এই 45 লাখৰ মানে যি ট্ৰাইবেলৰ ওপৰত যে 6 জনগোষ্ঠীৰ 1 কোটিৰ ওপৰত এই জনগোষ্ঠীক জাপি দিয়াটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰে আৰু ইয়াত ট্ৰাইবেলৰ এটাও মাত শুনা নাই এইটো আমাৰ বহুত মানে শংকিত হৈছে আমি ইয়াত বিৰোধ কৰিছোঁ ট্ৰাইবেলৰ মিনিষ্টাৰ অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা দক্ষীয় এটা মিনিষ্টাৰ চিফ মিনিষ্টাৰ পীযুষ হাজৰিকা আৰু লগতে ৰণোজ পেগুৰ যি এটা কমিটি এই কমিটিটো কেনেকৈ তৈয়াৰ কৰিলে যে ট্ৰাইবেল গুৰিটি মানে স্থিতি ল'ব পৰাকৈ গতিকে এই বিলটো আমি বিৰোধ কৰোঁ এই বিলটো কেতিয়াও যাতে পাছ নহয় আৰু এই বিলটো আমাৰ কাৰণে অসমৰ কাৰণে কোটিজনক এই কোটিজনক এই এছেম্বলিত কেতিয়াও যাতে পাছ নকৰে তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ আৰু এইটো আমি মাত্ৰ দুবাৰ হৈছে যোৱাবাৰ CC2ৰ উদ্যোগত যে 10 তাৰিখে আমি যে আমাৰ সোণাপুৰত এটা বিকাশ ৰেলী লৈছিলে আৰু ৰেলীটো তেখেতসকলে আমাক মানে সমিতিৰ নজনালে তেখেতসকলে আমাৰ কথা নুশুনিলে এই বিলটো আমি দেখিলোঁ কেবিনেটৰ অলৰেডি ডিচিশ্যন হৈ গৈছে আৰু তেখেতসকলে এডভান্স এণ্ড পপুলাৰ তেখেতসকলক যিখিনি যে তেখেতলোকক প্ৰাপ্য তেখেতসকলক দিয়ক 6 জনগোষ্ঠীক কিন্তু আমাৰ মাত্ৰ 45 লাখৰ যি ট্ৰাইবেল জনগোষ্ঠীক জাপি দিয়াটো আমি কেতিয়াও সহ্য নকৰে এই ট্ৰাইবেলে মানে 45 লাখৰ মাত্ৰ এই অসমত বসবাস কৰে ইয়াক যাতে শান্তিৰে বসবাস কৰিব দিয়ে তাক আমি অনুৰোধ জনাইছোঁ Long live! Long live! Long live! Long live! Long live! No rest! No rest!